মই আজি বৰ্তমান উপস্থিত হৈছোঁ হোজাইত এজ এ এণ্টাৰপ্ৰাইজত আৰু এজ এ এণ্টাৰপ্ৰাইজৰ যিজন স্বত্বাধিকাৰী তেখেতৰ পৰা কিছু দুআষাৰ এই বেটেৰীৰ সম্পৰ্কে জানিব বিচাৰোঁ। যিহেতু আজিকালি ই ৰিক্সা আপোনালোকে সকলোৱে চিনি পায়, টমটম আৰু বিভিন্ন ঠাইত টুকটুকি বুলি কয়। অতি জনপ্ৰিয় এই গাড়ীখনৰ লগত যিটো বস্তু নহ'লে সেই গাড়ীখন নচলে, অৰ্থাৎ বহুতে এতিয়া তেনেকুৱা ধৰণৰ সমস্যাত ভুগিছে। যিসকলে সমস্যাত ভুগিছে তেওঁলোকে গম পাইছে যিটো বেটেৰী বুলি কয়, এই বেটেৰীটো আচলতে কেনেকুৱা হ'লে এখন গাড়ী খুব সুন্দৰকৈ তেওঁ মেইনটেনেঞ্চ কৰিব পাৰে বা তেওঁৰ টকা পইচা কম খৰচা হ'ব পাৰে, সেই সকলোবোৰ কথা আজি জানিব কাৰণে আচলতে এই যে এজ এ এণ্টাৰপ্ৰাইজত আহি মই উপস্থিত হৈছোঁ আৰু মোৰ লগত স্বত্বাধিকাৰী এয়া আপোনালোকে চাওক। আপোনাৰ নামটো ক'ব। নমস্কাৰ, মই অপূৰ্ব দাস, এজ এ এণ্টাৰপ্ৰাইজ হোজাই। তো আজি কথাটো হ'লে মই লিথিয়াম বেটেৰীৰ ওপৰত আপোনাৰ দুআষাৰ ক'ব বিচাৰিছোঁ। এইটো আপোনাৰ আকাশা কোম্পানীৰ 105 এম্পিয়াৰ লিথিয়াম বেটেৰী প্লাছ আপোনাৰ 25 এম্পিয়াৰ নন কেন চাৰ্জাৰ বেটেৰীৰ লগত মই ৰাইজক জনাব বিচাৰিছোঁ। এই বেটেৰীটো যদি আপোনাৰ ই ৰিক্সাত লগায়, আগতে যিহেতু ই ৰিক্সাত আপোনাৰ 4টা বেটেৰী আছিলে, এতিয়া সেই 4টা বেটেৰীৰ পৰা কাষ্টমাৰ বহুত অসুবিধা হয়। যেনে ধৰি লওক ভল্টেজৰ প্ৰব্লেম হ'লে আপোনাৰ বেটেৰী গ্ৰেভিটি বহে, গ্ৰেভিটি বহিলে আপোনাৰ গাড়ীখন চলাব নোৱাৰে কাষ্টমাৰ, আৰু গ্ৰেভিটি উঠাব গ'লে আপোনাৰ মিনিমাম গাড়ীখন 2-3 দিন সময় লাগে। তাৰ কাৰণে এতিয়া এই মানে প্ৰব্লেমটোৰ পৰা তো কাষ্টমাৰে কেনেকৈ ৰক্ষা পাব তাৰ ওপৰত আমি চিন্তা ভাৱনা কৰি গ্ৰাহকৰ কাৰণে এই লিথিয়াম বেটেৰীটো আমি লৈ আহিছোঁ হোজাই ডিষ্ট্ৰিক্টত। এইটো আকাশা কোম্পানীৰ বেটেৰী। ইয়াৰ বিশেষত্ব হৈছে আপোনাৰ অতি কম সময়তে আপোনাৰ চাৰ্জ কৰিব পাৰে, ইয়াত কোনো পানী দিব নালাগে। এইটো ডাইৰেক্ট আপোনাৰ লিথিয়াম আছে, এইটো লিথিয়াম IoT হয়। ইয়াতে আপোনাৰ GPS-ও আছে। আমাৰ বেটেৰীটো স্মাৰ্ট টেকন'লজিৰ হয়। তো GPS-টোত আপুনি যদি কিবা কাৰণত আপোনাৰ বেটেৰী হেৰাইছে বা ড্ৰাইভাৰক আপুনি চলাব দিছে বেটেৰীটো দি পেলাই গাড়ীখন, তো ড্ৰাইভাৰে যদি গাড়ীখন চলাই আপোনাক কিবা কাৰণত কৈছে আমি গাড়ীখন চলাব পৰা নাই, তেওঁ অলৰেডি গাড়ী চলাইছে কিন্তু আপোনাক মালিকক মিছাকেতো ক'ব পাৰে। তো মালিকে সেই হিচাপত এই বেটেৰীটো যিহেতু GPS আছে তেওঁ চাব পাৰিব গাড়ীখন ক'ত চলিছে, কিমান কিলোমিটাৰ চলিছে, এই ডিটেইলছখিনি আপুনি আপোনাৰ নিজৰ মোবাইলত আপুনি ল'ব পাৰিব ছফ্টৱেৰ যোগে। ঠিক আছে। আৰু এই বেটেৰীটো ছেকেণ্ড কথা হৈ গ'ল আপোনাৰ ইলেক্ট্ৰিকত আপোনাৰ পাৰ ডে নাই বুলি ক'লেও আপুনি এচিড বেটেৰী আৰু এইটো বেটেৰীৰ মাজত যদি কম্পেয়াৰ কৰে, পাৰ ডে আপোনাৰ 25 to 30 rupees আপোনাৰ ছেভ হ'ব। প্লাছ মান্থলি পানীত আপোনাৰ 100 rupees, এচিড বেটেৰীত পানী লাগে 100 rupees আপোনাৰ ছেভ হ'ব। আৰু ছেকেণ্ড কথা হৈ গ'ল এইটো আপোনাৰ গাড়ীখনত যদি লগাই আপোনাৰ যিটো গাড়ীখনৰ বডি ষ্ট্ৰং যিটো থাকে সেইটো আপোনাৰ 10 বছৰ 15 বছৰলৈকে লং লাইফ থাকিব। এচিড বেটেৰীত খুব বেছি আপোনাৰ 1 বছৰ 1.5 বছৰ চলোৱাৰ পিছত এচিড লাগি পেলাই মানে গাড়ীৰ বডিটো বহুত ডেমেজ কৰি পেলায়, প্লাছ ৱাৰিংটো ডেমেজ হয়। তো এই বেটেৰীত সেই প্ৰব্লেমখিনি আপুনি নাপাব। ঠিক আছে। ইয়াৰ লগতে আপোনাৰ আমাৰ আকাশা কোম্পানীৰ ফালৰ পৰা আৰু গ্ৰাহকৰ কাৰণে এটা বিশেষ সুবিধা আগবঢ়াইছে। এই সুবিধাটো হৈছে আপোনাৰ কি, ইনকেছ আপোনাৰ বেটেৰী বা চাৰ্জাৰ যদি কিবা কাৰণত বেয়া হৈছে গ্ৰাহকজনৰ, তো আমি যদি 24 ঘণ্টাৰ ভিতৰত তেওঁক ৰিপ্লেচ বা ছাৰ্ভিচ দিব নোৱাৰোঁ, তেতিয়া আমাৰ কোম্পানীয়ে আপোনাৰ গ্ৰাহকক পাৰ ডে 300 rupeesকৈ তেওঁক দিব গ্ৰাহকজনক, যে ই ৰিক্সাখন তেওঁ বহি থাকিব আছে, তেওঁ EMI চলাব নোৱাৰাৰ কাৰণে সেই সুবিধাখিনিও আমাৰ গ্ৰাহকক দিয়া হৈছে। গতিকে আমি আশা কৰোঁ এই বেটেৰী যদি কোনোবা গ্ৰাহকে লয়, নাই বুলি ক'লেও পাৰ ডে আপোনাৰ ফুল চাৰ্জ কৰি ইয়াত আপোনাৰ 120 মিনিমাম তেওঁ চলাব পাৰিব গাড়ীখন। ঠিক আছে। আৰু ইয়াৰ বেটেৰীৰ যিটো চেলকেইটা আছে, ইয়াতে আপোনাৰ 16টা চেল আছে আমাৰ 51 ভল্ট আপোনাৰ। লগতে ইয়াত আপুনি চাব এইটো আপোনাৰ 51 ভল্টৰ বেটেৰী হয়, লগত আপোনাৰ এইটো নন কেন চাৰ্জাৰ, এইটো চাব 25 এম্পিয়াৰ চাৰ্জত বহুত স্মাৰ্ট আৰু কম সময়ত চাৰ্জ হয়। তো আদাৰ্ছ কোম্পানীৰ যিখিনি বেটেৰী আছে তাতকৈ এইটো বহুত উন্নত হয়। যেনেকৈ আপুনি বেলেগ বেলেগ কোম্পানী বহুতখিনি পাব, ইষ্টমেণ্ট আছে, আপোনাৰ লিপগাৰ্ড আছে, সেই বেটেৰীতকৈ এই বেটেৰীটো বহুত উন্নত হয়। ইয়াৰ যিটো চেল আপোনাৰ বেলেগ বেটেৰীৰ লগত আপোনাৰ কম্পেয়াৰ নহয়। 100% গেৰেণ্টি, 100% ফুল গেৰেণ্টি। এইটো আমাৰ একদম মানে 100% ফুল গেৰেণ্টি। ৰেট কিমান পৰিব? এইটো ৰেট বৰ্তমান আপোনাৰ আমাৰ কোম্পানীৰ ফালৰ পৰা 75,000 ৰখা হৈছে। আৰু কোনোবা কাষ্টমাৰে যদি ফাইনেন্স কৰিব বিচাৰিছে ফাইনেন্সতো তেওঁ ল'ব পাৰে। ফাইনেন্সত তেওঁ ল'ব হ'লে তেওঁৰ যিকেইটা আপোনাৰ এচিড বেটেৰী পুৰণা আছে সেই বেটেৰীকেইটা আমাক জমা দিয়ক, আৰু মিনিমাম ডকুমেণ্টৰ ভিতৰত আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংকৰ ATM বা চেক থাকিব লাগে, আৰু লগত এখন ইলেক্ট্ৰিক বিল হ'ব লাগে গ্ৰাহকজনৰ। আমি উইদিন 10 মিনিটৰ ভিতৰত তেওঁক আমি এই বেটেৰী ফাইনেন্সত প্ৰভাইড কৰিম। যদি কোনোবা গ্ৰাহকে ল'ব বিচাৰে, হোজাই এজ এ এণ্টাৰপ্ৰাইজৰ লগত যোগাযোগ কৰক। মোৰ ফোন নাম্বাৰটো মই দি দিছোঁ, মোৰ নাম্বাৰটো 8811052676। এইটো মোৰ নম্বৰ। আপোনালোকে কল কৰি কিবা জানিব থাকিলে জানিব বিচাৰিব পাৰে, আৰু কল কৰাৰ সময়টো ৰাতিপুৱা আপোনালোকে 9:30 পৰা কল কৰিব, সন্ধিয়া আপোনাৰ 6টালৈকে। এইটো নম্বৰ পাব্লিচিটি হৈ আছে। এই সময়খিনিত আপোনালোকে কল কৰিব,
আমি সম্পূৰ্ণখিনি আপোনাক জনাবলৈ প্ৰস্তুত আছোঁ। 100% গেৰেণ্টি সহ আপোনালোকৰ আগত এয়া তেওঁ নিজৰ মন্তব্যত প্ৰকাশ কৰিছে। আপোনালোকে শুনিছে আচলতে এই বেটেৰীটো যিটো বেটেৰীৰ ওচৰত মই উপস্থিত হৈ আছোঁ আৰু লগতে যিজন স্বত্বাধিকাৰী তেখেতো আপোনালোকক EMI পৰ্যন্ত তেওঁ সুবিধা প্ৰদান কৰি আছে। চাওক এজ এ এণ্টাৰপ্ৰাইজ হোজাই নতুন বজাৰত অৱস্থিত। আপোনালোকে আহিব, ইয়াৰ পৰা খুব সুন্দৰ সুন্দৰ এই বেটেৰী লগতে ই ৰিক্সা সকলোবোৰ ইয়াত পোৱা যায়। আপোনালোকে চাওক, মই দেখুৱাই দিছোঁ, এয়া এখন টমটম, বিভিন্ন ঠাইত টুকটুকি বুলি কয়। চাওক আপোনালোকে নিজে, যদি মন পচন্দ হয় তেনেহ'লে এই এজ এ এণ্টাৰপ্ৰাইজত আহিব, আহি আপোনালোকে ইয়াৰ পৰা লৈ যাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাওক। এইখন এখন মাল টানা গাড়ী ন, এই গাড়ীখনৰ কথা কোৱা অলপ। এইখন আমাৰ মুভিষ্টৰ লোডাৰ হয়। ইয়াৰ লোড কেপাচিটি আপোনাৰ 1800 পৰা 2002 টন আপুনি লোড দিব পাৰে আৰু মটৰ কণ্ট্ৰলাৰ আপোনাৰ 22 ৱাটৰ লগোৱা আছে। মানে যিখিনি গ্ৰাহকে আপোনাৰ ধৰক সৰু সুৰা কাম কৰি আছে তেওঁলোকৰ কাৰণে এইখন বহুত ভাল হ'ব। তো এইখনৰ পৰা তেওঁলোকে দৈনন্দিন জীৱনৰ কাম কাজ কৰিব পাৰিব। মই দেখিছোঁ ইয়াততো চিট লগাই ল'লে ইয়াতো মানুহ অনা নিয়া কৰিব পাৰিব। হয়, এইটোতো পাৰিব, কিন্তু তথাপিও আমাৰ গভৰ্ণমেণ্ট ফালৰ পৰা এইটো মানে অথৰিটি দিয়া নাই ইয়াত চিট লগাবৰ কাৰণে, যিহেতু এখন বাণিজ্যিক বাহন হয়। তো এই পাৰ্মিশ্যনটো দিয়া নাই, এইটো কাৰণে হয়তো লগোৱাটো আমাৰ মানে ভাল নহ'ব। ঠিক আছে প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় দেখিলে বা সকলোবোৰ কথা শুনিলে। আপোনালোকে আহিব এজ এ এণ্টাৰপ্ৰাইজ এইখন দোকানত আৰু ইয়াৰ পৰা আপোনালোকে বেটেৰী উইথ ই ৰিক্সা আপোনালোকে সংগ্ৰহ কৰিব বুলি আশা কৰি পুনৰ এটা নতুন ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় অসম, জয় হিন্দ।